Hello everyone, welcome to my channel Maya's vlog. পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ নেক্সট ভিডিঅ'টোলৈ। আজি কেইদিনমান আগতে আমি গৈছিলো শ্ৰী ৰঘুপতি চাবৰ কাৰণে। সেইখন এখন ব্লকবাষ্টাৰ চিনেমা আছিল। সেইখন চাব যাওঁতে আদি পুৰুষৰ ট্ৰেইলাৰ দেখিছিলো। ট্ৰেইলাৰত কি সুন্দৰ গীত দেখাইছিল। ট্ৰেইলাৰ দেখা পাই আমাৰ পাগলা হৈ গ'ল। মানে ভাবিছিলো আমি দুইটাই একচুৱেলি যে ৰাম আৰু সীতাৰ যিটো বিৰহ বেদনা, সেই বিৰহ বেদনাটোৰ ওপৰত চাগে অতি সুন্দৰ এখন লাভ ষ্টৰীমূলক মানে প্ৰেমৰ চিনেমা এখন হ'ব চাগে, লাভ ষ্টৰী এটা হ'ব চাগে। তাতে আকৌ ৰামায়ণৰ বেকগ্ৰাউণ্ড বা বাকী গোটেই ৰামায়ণৰ কাহিনীখিনি থাকিব, য'ত ৰাৱণৰ গাম্ভীৰ্য দৰে ভৰা খলনায়কৰ ৰূপ, লগতে ৰাম সীতাৰ প্ৰেমৰ যিটো অধ্যায় সেইটো চাগে খুব সুন্দৰকৈ দেখুৱাইছে এনেকুৱা বুলি ভাবিছিলোঁ, আমি আলোচনাও কৰিছিলোঁ। আৰু সকলোতকৈ ওপৰত মোৰ মৰমৰ ভগৱান হনুমান থাকিব। এইবোৰ কাৰণতে আগ্ৰহীত হৈ চিনেমাখনৰ কাৰণে এক্সাইটেড হৈ গৈছিলোঁ। আৰু চিনেমাখন ৰামায়ণ যিহেতু, আৰু আমাৰ বাবাহঁতেও বহুত দিন চোৱা নাই ৰামায়ণৰ একো কাহিনী সেনেকৈ চাবলৈ পোৱা নাই। আমি যদি সৰুতে যি ৰামায়ণ সাগৰৰ সেই ৰামায়ণখন চাই থৈ দিছিলোঁ, আৰু তাৰে মুহূৰ্তে আমি সেইদিনাখন মানে যোৱাকালি এইখন আদিপুৰুষখন চাব গ'লোঁ। ভাবিছিলোঁ এনেকুৱা এখন সুন্দৰ চিনেমা এখন চাম, কিন্তু আজি মই পস্তাই আছোঁ। পইচাকেইটা এনেই গ'ল। চিনেমাখনৰ ৰিভিউ মই দিবলৈ অহা নাই। আপোনালোকক আৰু কি ৰিভিউ দিম, আপোনালোকে অলৰেডি ৰিভিউ পাইছে। চিনেমাখন একদম বটলা হৈছে, তাৰে ভিতৰত কেইটামান কাৰণ মই কৈ আছোঁ। ফাৰ্ষ্ট হ'ল আপোনালোকৰ ড্ৰেছ আপ। মই এনেকুৱা লাগিছে যেন ৰামে যেন গেঞ্জিহে এটা পিন্ধি আছে, হাত কাটা টি চাৰ্টৰ হাত কাটি দিলে যেনেকুৱা লাগে তেনেকুৱা এটা গেঞ্জিহে জানো পিন্ধি আছে। আৰু আচলতে আমি বনবাসত গ'লে বলকল কিবা কিবি এইবোৰ পিন্ধা বুলিহে আমি জানিছিলোঁ ধৰক, কিন্তু গেঞ্জি পিন্ধি থকাটো একদমেই হজম নহ'ল। মাজতে তেওঁ লেডাৰৰ জোতাও পিন্ধে। সেই সময়ত কাহিনীটোৰ হিচাপত আজি 5,000-6,000 বছৰ আগত তেওঁলোকে লেডাৰৰ জোতা পিন্ধাটো মানে আমি ধৰক ক'ব নোৱাৰোঁ আৰু কিমান দূৰ মানে খাপ মানে খায় বস্তুটোৰ লগত। আৰু সেই হিচাপত লক্ষ্মণৰ যিটো কেৰেক্টাৰ, একচুৱেলি কি হয় মানে আমি ৰামায়ণ সাগৰৰ যিখন ৰামায়ণ চাই থৈ দিছিলোঁ, তাতে যিবিলাক কেৰেক্টাৰ আছিল, ৰাম হওক লক্ষ্মণ হওক সীতাহঁতৰ লগত দেখিলে এটা ভক্তিভাৱ, আনকি ৰাৱণৰ যিটো গাম্ভীৰ্যতাপূৰ্ণ যিটো এটা মানে তেওঁৰ এটা চৰিত্ৰ আছিলে, যিটো কেৰেক্টাৰ তেওঁ প্লে কৰিছিলে, তে সেই ৰাৱণৰ প্ৰতিও মানে এটা সময়ত ভক্তিভাৱ আহি যায়। আনকি কাহিনী ৰামায়ণৰ কাহিনীটো এনেকুৱা আছে যে মানে ৰামে জানে যে ৰাৱণ এজন বিৰাট জ্ঞানী পুৰুষ, মানে তেওঁক আনকি লক্ষ্মণক কৈছিলে যে গৈ কিনে তেওঁৰ পৰা দীক্ষা ল'বৰ কাৰণে। তেনেকুৱা এজন গাম্ভীৰ্যতাপূৰ্ণ ব্যক্তি আছিলে ৰাৱণ। কিবা এটা পাক চক্ৰত পৰি তেখেতে মানে বা চৰিত্ৰ স্খলন ঘটিলে, সেইবিলাক কথা, সেইবোৰ আমি বিশ্লেষণত নাযাওঁ। কিন্তু ইয়াতে যে ছেইফ আলি খানক যিটো ৰূপ দেখুওৱা হ'ল, মানে ৰাৱণৰ যিটো চুলি তুলি একদম ফাংকি, একদম যি ড্ৰেছ বা যি একদম মানে সাপৰ যি মানে আনাগোণ্ডাৰ যিটো মানে মাছাজ লৈ থাকে তেখেতে। আৰু চবতছে ডাঙৰ কথা পুষ্পক ৰথ, আমি সৰুৰ পৰা শুনি আছোঁ পুষ্পক ৰথৰ বিষয়ে, যিখন এখন বিমান আকাশী যান, কিন্তু ইয়াতে দেখিলোঁ এটা বাদুলিহে, মানে বাদুলিৰ ওপৰত উঠিহে আহে ৰাৱণে। বাকী VFX যিমানখিনি পৰ্যায়ত হ'ব লাগিছিলে ইমানখিনি পৰ্যায়ৰ VFX একদমেই হোৱা নাই। আমি যিটো আশা কৰোঁ, যেনে আমি একেবাৰে হলিউডৰ লেভেল পালে কিবা এটাতো ভাল চাম বুলি আশা কৰোঁ, তেনেকুৱা চাইছোঁ ধৰক। বা আগতে বাহুবলী চাহুবলী যেনেকুৱা ধৰণৰ আমি VFX পাইছিলোঁ, এইখনত একেবাৰে থাৰ্ড গ্ৰেডৰ VFX যেন লাগিলে। আৰু কাপোৰৰ কথা ক'লোৱে, ডাইলগ সেই ডাইলগৰ কথাটো আৰু ক'বই নালাগে। এনেকুৱা টপৰি টাইপ ভাষা, মানে আমাৰ যে হিন্দী চিনেমাবিলাক, সেইবিলাক হিন্দী চিনেমাত ভাল লাগে, মানে কাহিনী টপৰি ভাষা, সেই মহাৰাষ্ট্ৰৰ মুম্বাইৰ যিবিলাক ষ্টৰী দেখায় সেইবিলাক ভাল লাগে, তাতে ভাল লাগে। কি সুন্দৰ একদম ক্যাৰে তু এইছে যায়গা, সেনেকুৱা ধৰণৰ টপৰি ভাষা ইয়াতে মানে ব্যৱহাৰ কৰা যেন লাগিল। যেনে ধৰক এই তেল তেল তেৰে বাপ কা, আগ তেৰে বাপ কি, এনেকুৱা এটা ডাইলগ কৈছে হনুমানে। আৰু জলেগা তেৰে বাপ কা, এনেকুৱা ধৰণৰ ইমান সস্তীয়া ডাইলগ কয় নেকি হনুমানজী। আমি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ। আৰু তেওঁও এটা গাম্ভীৰ্যতাপূৰ্ণ ভক্ত, তেখেত ৰামৰ ভক্ত, তেওঁ ৰামৰ কথাই চিন্তা কৰি থাকে। বা ৰামায়ণখন শুনিলে বা ৰামায়ণ য'ত ভালদৰে মানে চৰ্চা হয়, তাতে হনুমানজী এতিয়াও উপস্থিত থাকে বুলি কয়। আৰু সেইকাৰণে প্ৰডিউচাৰ ডাইৰেক্টৰে মানে এটা ঘোষণাও কৰিছে যে প্ৰতিটো হলত হনুমানজীৰ কাৰণে এটা ছিট বুক ৰাখিব, কাৰণ ৰামায়ণ থাকিলে হনুমানজী আহিবই। তো এনেকুৱা ৰামায়ণ চাব হনুমানজী নিশ্চয় নাহে, আৰু হয়তো আহিব যদি তেওঁ ক'ৰবাত জীয়াইও আছে এতিয়াও, তেওঁ অমৰ, যদি আহে তেতিয়াহ'লে হয়তো চিনেমাৰ প্ৰডিউচাৰ ডাইৰেক্টৰক ভালে সেকা দিবলৈকেহে আহিব যেন পাইছোঁ। কাৰণ ইমান বতলা ৰামায়ণ মই মোৰ জীৱনত চোৱা নাছিলোঁ বা দেখা নাছিলোঁ। আনকি কাৰ্টুনো চাওঁ আমি কেতিয়াবা ৰামায়ণৰ, সেইবোৰো কি সুন্দৰ লাগে, কি ধুনীয়া
বাহিৰৰ ফৰেনাৰে বনোৱা কাৰ্টুনো আছে ৰামায়ণৰ ওপৰত। এখন কাৰ্টুন চিনেমাই আছিলে, চাইছিলোঁ। সেইবিলাকতো মানে ফিলিংছটো আহি যায় মানে ৰামায়ণৰ প্ৰতিটো ঘটনা। আমি যিহেতু ৰামায়ণৰ কাহিনীটো জানো সৰুৰ পৰা, আবুহঁতৰ পৰা আমি শুনা কাহিনী, গতিকে আমি চাব বিচাৰোঁ। আমাৰ সেই শুনা মুখে মুখে শুনা, আইতাহঁতৰ পৰা শুনা সেই কাহিনীটোৰ দৃশ্যবিলাক আমি সঁচাকৈ চাব বিচাৰোঁ। যিটো আমি ৰামানন্দ সাগৰ, সেই ৰাম, সেই লক্ষ্মণ, সেই হনুমান, সেই বালি, সুগ্ৰীৱ, অংগদ, সেইবোৰ কেৰেক্টাৰ এতিয়াও মনত আছে। গোটেইকেইটা এটা এটা জাম্বুমন্ত, সেইবিলাক এতিয়াও মনত আছে। এইখনত গোটেই কাৰ্টুনৰ হেৰি যে ক্ৰনিকেল অফ নাৰ্নিয়া চিনেমাখনত যেনেকুৱা মানে কিবা ধৰণৰ খোজকঢ়া জীৱ জন্তুবিলাক আছিলে, সেনেকুৱাই যেন লাগিল কোনো মুহূৰ্তত। ক্ৰনিকেল অফ নাৰ্নিয়া চিনেমাখন যেনে চাইছে আপোনালোকে গম পাব। সেই কোন কাহানী বাই কি ধুনীয়া মুখৰ মানে মুখা পিন্ধা হনুমানবিলাকক। তেতিয়া আমি তেখেতে হনুমান বুলি ক'লে আমি এতিয়া বেলেগ নাহে, তেখেতেই আহে। দাৰা সিঙৰ সেই হনুমানৰ যিটো লুকছ আছিলে, গেটআপ আছিলে, বা যিটো মানে তেওঁৰ অংগী ভংগী, ইয়াতে সেনেকুৱা যেন অলপো নালাগিল। আৰু যিবিলাক সোণৰ লংকা জিলিকি থাকিব লাগিছিলে, গোটেই লংকাখন কলা কলা কৰি দেখুৱাইছে, যেন মানে জ্বলি পুৰি কলা হৈ থকা। অলৰেডি কলাটো বাৰু এটা চিম্বলিক এটা বুজায় যে মানে অন্ধকাৰৰ দেশ বা বেয়া দেশ এখন বুজাব পাৰে, কিন্তু লংকাখন কলা নাছিলেতো, অন্ধকাৰত নাছিলে। তেতিয়া লংকাখনো সোণৰ লংকা বুলি কোৱা হৈছিলে। বিশ্বকৰ্মাই আহি বনাব এনেকুৱা কলা মলা লংকা এখন নবনায়, বিশ্বকৰ্মাইতো বনাইছিলে সেইখন। তো বিশ্বকৰ্মাই আহি পেলাই সোণৰ লংকাহে বনোৱা বুলি আমি শুনিছিলোঁ। ইয়াতে সেনেকুৱা সোণৰ লংকাৰ লগত ৰিজাব পৰা কোনো ধৰণৰ লংকা আমি নেদেখিলোঁৱে। ইমান আন্ধাৰ মুন্ধাৰ কিবা এখন ফাল্টু লংকা এখন যেনহে লাগিল। আৰু অশোক বাটিকাখনো সেনেকুৱা বাটিকা, সেই সময়ত সজাই পৰাই তোলা বাটিকাখনো ইয়াতে একদমেই বটলা লাগিল। আৰু তেনেকুৱা আশা কৰা ধৰণৰ কোনো ৰাম সীতাৰ প্ৰেম কাহিনী, লাভ ষ্টৰী যেন নালাগিলে। তো অতিকে বটলা VFX আৰু অতিকে ফাল্টু যেন লগা কিছুমান ড্ৰেছ পাতি বা ডাইলগ ডেলিভাৰীবোৰ চাবলৈ মোটামুটি আজি কেইদিনমান আগতে যেতিয়া গৰম দি আছিলে, তেতিয়া যদি চাব গ'লো হলত এটলিষ্ট 150 টকা আকৌ 300 টকা খৰচা কৰি অলপ এচিয়ে খালোঁ বুলি এটা সান্তনা ল'ব পৰা গৈছিল। কিন্তু এতিয়া আজি ঠাণ্ডা বতৰত গৈছোঁ, এচিটো লগাই থৈ মানে এনেকুৱা জ্বালাহে হৈছে। মানে মুঠতে অভাৰঅল এচিৰ পৰা আদি কৰি গোটেই চিনেমাখন চাই একদম বটলা এটা এক্সপিৰিয়েঞ্চ হ'ল। তো ৰিভিউ নিদিওঁ বুলিও দিব লগা হৈ গ'ল। তো এনেকুৱাই সুন্দৰ ভিডিঅ'বিলাক আনি থাকিম আপোনালোকৰ ওচৰত। চাই থাকিব মায়াছ ব্লগ, আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, ভাল কমেণ্ট কৰিব। বাই বাই।